এইটো আমি আজি খাই পেলালে হাতীয়ে। তাৰপিছত মই কি কম, আমাৰ যোনটো ছাৰে আমাক বুজি পায় সেইটো ছাৰে আমাক অনুৰোধ কৰি দিয়ক। আজি আমাৰ ক্ষতিপূৰণ দিয়া 4 বিঘাৰ মোৰ ধান লোকচান হৈ গ'ল। এইটো মোক ক্ষতিপূৰণটো লাগে। उदालगुरियाव हाग्रानि मैदेरा माइ आबादखौ जाजोब्बाय। उदालगुरि जिल्लानि सिङाव थानाय भुटान सीमा सेरनि 3 नं आमजुलि खैरानि बस्तियाव हाग्रानि गोबां मैदेरा हरफ्रोमबो माइ आबादफोरखौ जाफैनानै सिलिंखार खालामजोब्बाय। रायजो राजाफोरा माइ गय आबादफोरखौ जाजोबजानानै दुखुजों जिंगासिनानै राहा मोनै जानानै दङ। जानो थाखाय माइ आबाद मावदोंबाबो मैदेरा जालांजोबनायनि जाहोनाव बोसोरनि जानो थाखाय माइ मोनाखै होननानै दुखुजों फोरमायदों आबादारिफोरा। जवाहरलाल कर्मकार और 3 नम्बर आमजुली खैरानी बस्ती। किमान धान আছে? धान मोर याते 2 बिघा और 1.5 बिघा सब खाइ दिছে? सब নাই मोर तो कौ নাই একো নাই सब खाइ सफा काटिबाय নহব एक मुठाव নাই। কিমান মান আছিল হাতী? এনেটো নাই মোর তো। কিমানটা মান আছিল? আছিল 60-70টা মান আছিল। যোৱাকালি ৰাতি? যোৱাকালি আজি 3 দিন হল, लगभग 3 दिन। আজি হলে মই পলাই গেলো আর ঘর পার অলপ কান নহলে মরি জ্বালা হয়। একদম ঘর এনেকাই দিছে আর তামোল তো 8 বিঘা মান রনি করেছিল, তার ভিতরে এতিয়া 50 ডালে আছে। এক ডালত আমি 60 টাকা করে আনিছিল তামলা পুলি, তো এতিয়া 400 তো ভাঙিছে আর এতে 2 লাখ টাকা ধার আছে। এটা এরিয়া না, এটা কি করি মই বুঝিবে পারে নাই। আর সরকারে স্যার আমরা কি হিসাবে ক্ষয় করব এটাই আমি কামনা করি আছি। মোৰ ইয়াতে আজি 3 দিনলৈকে হাতী আহা, 3 ৰাতি টোপনি মোৰ ক্ষতি হ'ল। 3 দিন পিছত মোৰ এইটো হালত হ'ল। মই ইমানটো হাজাৰ লগাইছিলো, কোনো 12 জন লগত আজি শেষ কৰিব লগা আছিলে। আজি 1 কাটি মোৰ চাপা দিলা আৰু আজি মোৰ 4 বিঘা মাটিটো হাতীয়ে খাই পেলাই দিলা। তো আজি মই কি কৰিম? মই এইটো অনুৰোধ কৰি আছো চৰকাৰৰ লগত যে মই বিচাৰি আছো যে মই ক্ষতিপূৰণটো কি হ'ল মোৰ আজি এনেকে ধ্বংস কৰি দিলা যে মোৰ ভাই ভণ্টিৰ লগত সবে আহি মিলি খেদাম বুলি ভাবিছিলো, পাৰা নাই না। পটকা এটা চৰকাৰৰ পৰা খুজিলেও নাপায় আৰু টচ এটা খুজিলেও নাপায়। তাৰপিছত আমাৰ এইটো এয়া ধান, এইটো কাৰণে আমি আজি মৰি আছো ভোকত। এইটো আমি আজি খাই পেলালে হাতীয়ে। তাৰপিছত মই কি কম, আমাৰ যোনটো ছাৰে আমাক বুজি পায় সেইটো ছাৰে আমাক অনুৰোধ কৰি দিয়ক। আজি আমাৰ ক্ষতিপূৰণ দিয়া 4 বিঘাৰ মোৰ ধান লোকচান হৈ গ'ল। এইটো মোক ক্ষতিপূৰণটো লাগে। মোৰ লেবাৰ আছে ইয়াতে, সব এইগিলা মোৰ লেবাৰ হয়। 3 নম্বৰ আঞ্জলি খৈৰানি বস্তি, 3 নম্বৰ আঞ্জলি খৈৰানি বস্তি হয়। ইয়াতে মোৰ ক্ষতিপূৰণ হৈছে। খেতিয়ক পথাৰ মই অধিকাৰী। এইটো হ'ল মোৰ নিমনটো ধ্বংস কৰি দিলে হাতীয়ে। নামটো কৈ দিম। মোৰ নাম ৰমেশ গড়। এয়া এই চিন্তা এনেকে মোৰ কিবা হাল কৰি দিলা। মই এটা খেতিয়ক মানুহ হৈ মোৰ ইমান নষ্ট কৰি দিলা। 4 বিঘা মাটি মোৰ এইটো ধ্বংস। এটা পোৱালি মোৰ লৰাই খাব না মোৰ ছোৱালী খাব, মই না নিজে খাম না মালিককে দিম। আজি মোৰ এইটো কি হালত হ'ল? যদি যোনটো চৰকাৰ চাই মোক এইটো চাই দিলে হ'ল, যি দিয়ে চৰকাৰৰ পৰা এইটোৱে মোক লাগে। ক্ষতিপূৰণটো মই এইটো বিচাৰি আছো, যি কৰে এটা বম খুজিলে নাপায় না, এটা টচ খুজিলে নাপায়। এইটো মোৰ ক্ষতিপূৰণটো আছে মোৰ, আৰু এইটো মোৰ ইমান 80-90 মন ধানটো পেলাই গ'ল। ধানটো ইমান নোট নাপটো উন্নতি মাৰে আৰু 3 নম্বৰ আমি খৈৰানি বস্তি চানা মোৰ খেতিটো ইমান 2.5 বিঘা মান খাই দিছে। ইমান বঢ়িয়া এইটো পুৰণি ধান আছিল। এইটো 800 মন মই কিবা মনত 800 টকাকে পালা হয়। চাচোন ইমান বঢ়িয়া ধান আছিল, ইমান বঢ়িয়া। এইটো কেনেকৈ খাই চা সব খাই শেষ কৰি দিছে। এইবিলাকতো আপোনালোকে চাব লাগে না। একজনৰ মাত্ৰ চালিটো নহয়, সবকে চাব লাগিব, মোকো চাব লাগিব। এইবিলাক কথাটো বেলেগ হ'ব ছাৰ।